সদৌ অসম কৌমীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্থা আমাৰ কামৰূপ গ্ৰাম্য যিটো আজি আমাৰ সংগঠন আৰু কুমুটি সেই কুমুটি আজি আমি সংস্থাপন কৰিছোঁ আৰু কুমুটি হৈছে কাৰণ আমাৰ উক্ত বক্তাই কৈ গৈছে বহুত আমাৰ লাঞ্ছিত বঞ্চিত সেইকাৰণে আজি আমি এই সংগঠন কাম কৰিব লগা হৈছে আৰু আমি এই সংগঠনৰ কাম কৰি থাকিম যিমান দিন জীয়াই থাকিম সিমান দিন আমি এই সংগঠন কৰি থাকিম আৰু আমাৰ কৌমীয়া মাদ্ৰাছাৰ যিবিলাক ছাত্ৰসকল শিক্ষকসকল ইমামসকল তেওঁলোকক লৈ আৰু দেশত আমি শান্তি আনিম। সদৌ অসম কৌমী ছাত্ৰ সন্থাৰ কামৰূপ গ্ৰাম্য কমিটিৰ এখন সাধাৰণ সভা যোৱা 15 মাৰ্চত ৰঙিয়া 3 নং ৱাৰ্ডত অনুষ্ঠিত হৈ যায়। উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৌলানা আব্দুল্লাহ, সংগঠনটোৰ কামৰূপ গ্ৰাম্যৰ সভাপতি মৌলানা আব্দুল ৱাহিদ তথা বহুকেইজন ছাত্ৰ উপস্থিত থাকে। আৰু আমাৰ ৰঙিয়া জিলাৰ মাৰ্কাজৰ ইমাম সাহেব আৰু কাজী সাহেব আজি সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ কামৰূপ গ্ৰাম্য জিলা সমিতিৰ এখন সাধাৰণ সভা 2 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত হৈ যায়, 3 নম্বৰ ৱাৰ্ডত। আৰু এই সাধাৰণ সভাত মূলতঃ সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ যি শিক্ষামূলক কাৰ্যসূচী ইতিমধ্যে আপোনালোকে জানিছেও যে চৰে চৰে শিক্ষা ঘৰে ঘৰে শিক্ষা, এইটো এটা মূল মন্ত্ৰ সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ। মানে মাদ্ৰাছা শিক্ষাৰ সমান্তৰালভাৱে আধুনিক শিক্ষাৰে কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব পাৰি, ইয়াকে উদ্দেশ্য কৰি আমি সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি কাম কৰি আছোঁ। ইতিমধ্যে আমাৰ ধৰক যোৱাকালি আমাৰ গোসাইগাঁও জিলা সমিতিৰ আমাৰ প্ৰগ্ৰাম আছিলে আৰু আজি ৰঙিয়া প্ৰগ্ৰাম, অহাকালি আকৌ আমাৰ বৰপেটা প্ৰগ্ৰাম আছে। এনেকৈ আমাৰ বিভিন্ন জিলাসমূহত এনেকৈ প্ৰগ্ৰাম চলি আছে আৰু অনাগত দিনত চলি থাকিব। আমাৰ শিক্ষাৰ মূলতঃ কেন্দ্ৰ কৰি পেলাই আমি কামখিনি চলি আছে।